বন্ধুসকল, আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৈশামাত স্বাগতম জনাইছোঁ। এদিনাখন ভগৱান বুদ্ধই প্ৰবচন দি আছিল। যিসকলে সেই প্ৰবচন শুনি আছিল তাৰ মাজৰ পৰাই এজন ব্যক্তিয়ে উঠি প্ৰশ্ন সুধিলে, ভগৱান, আমাৰ জীৱনৰ মূল্য কি? তেতিয়া বুদ্ধই ক'লে, তোমাৰ প্ৰশ্নৰ উত্তৰটো মই অলপ পিছত দিম। প্ৰথমে তুমি মোৰ এটা কাম কৰিব লাগিব। তুমি এই পাথৰটোৰ মূল্য কি বজাৰত গৈ সুধি অহা। মনত ৰাখিবা, তুমি এই পাথৰটো কিন্তু নেবেচিবা। এনেদৰে কৈ বুদ্ধদেৱে তাক এটা চিকমিকিয়া পাথৰ দিলে। সেই ব্যক্তিজনে পাথৰটো লৈ এখন ফলৰ দোকানত গ'ল আৰু সুধিলে, ভাই, এই পাথৰটোৰ কিমান মূল্য দিব পাৰিবা? তেতিয়া দোকানীজনে ক'লে, ভাই, পাথৰটো বহুত ধুনীয়া। 1 কেজি আপেলৰ বিনিময়ত মোক এই পাথৰটো দি দিয়া। ইয়াৰ পিছত সেই মানুহজনে এখন শাক-পাচলিৰ দোকানত গ'ল আৰু সুধিলে, খুড়াদেউ, আপুনি এই পাথৰটোৰ কিমান মূল্য মোক দিব পাৰিব? তেতিয়া চব্জিৱালাজনে ক'লে, এই পাথৰটো মোৰ কোনো কামৰেই নহয়, তথাপিও কেতিয়াবা চব্জিৰ জোখ-মাখ কৰাত ব্যৱহাৰ কৰিব পাৰিম। গতিকে দুমুঠি শাক লৈ যোৱা আৰু মোক এই পাথৰটো দি যোৱাহি। ইয়াৰ পিছত মানুহজনে এখন সোণৰ দোকানত গ'ল আৰু পাথৰটোৰ মূল্য সুধিলে। তেতিয়া সোণাৰীজনে আচৰিতভাৱে সেই পাথৰটো নিৰীক্ষণ কৰিলে আৰু 20টা সোণৰ মুদ্ৰাত সেই পাথৰটো দি দিব ক'লে। মানুহজনে নহ'ব বুলি কোৱাত 50টা মুদ্ৰা দিম বুলি ক'লে। কিন্তু মানুহজনে তাৰ পৰা আঁতৰি যাব ওলাল। তেতিয়া আকৌ দোকানীজনে 100টা সোণ মুদ্ৰা দিম বুলি ক'লে। কিন্তু মানুহজনে পাথৰটো বিক্ৰী নকৰোঁ বুলি কৈ তাৰ পৰা কোনোমতে ওলাই আহিল। ইয়াৰ পিছত মানুহজনে এজন ব্যৱসায়ীৰ ওচৰত গ'ল আৰু পাথৰটোৰ মূল্য সুধিলে। কিন্তু ব্যৱসায়ীজনে যেতিয়া সেই মূল্যৱান ৰুবিটো দেখিলে আচৰিত হৈ গ'ল আৰু এখন কাপোৰৰ ওপৰত ৰুবিটো থৈ তাৰ পৰিক্ৰমা কৰিলে আৰু সুধিলে, ক'ৰ পৰা আনিছা ইমান মূল্যৱান ৰুবি? গোটেই পৃথিৱীখন বিক্ৰী কৰিলেও ইয়াৰ মূল্য লগাব নোৱাৰি। ব্যৱসায়ীজনৰ কথা শুনি মানুহজন হতভম্ব হৈ গ'ল আৰু চিধা-চিধি বুদ্ধৰ ওচৰত গ'ল আৰু গোটেই ঘটনাৰ বিৱৰণ শুনালে। ভগৱান, আপুনি যি কৰিব দিছে মই তাকেই কৰিলোঁ। এতিয়া আপুনি মোক মোৰ প্ৰশ্নৰ উত্তৰটো দিয়ক। বুদ্ধই মিচিকে হাঁহিৰে ক'লে, তোমাৰ প্ৰশ্নৰ উত্তৰ এই মূল্যৱান পাথৰটোৱে দিছে। এই মূল্যৱান ৰুবিৰ দৰদাম সকলোৱে নিজ নিজ যোগ্যতা, জ্ঞান আৰু জাননীত দিছে। এনেকুৱাইতো আমাৰ জীৱনৰ মূল্যও। ইয়াৰ কোনেও মূল্য দিব নোৱাৰে, কাৰণ ইয়াৰ মূল্য অমূল্যৱান। যিজনে এই কথাটো বুজিব তেওঁ জীৱনৰ প্ৰতিটো ক্ষণ আনন্দত কটাব আৰু যিজনে নুবুজিব তেওঁ গোটেই জীৱন পস্তাই থাকিব। সেয়েহে নিজৰ জীৱনটো ভালদৰে জীয়াই থাকিব শিকিব লাগে, কাৰণ ই বহুত মূল্যৱান। বন্ধুসকল, কাহিনীটো শুনি কেনে পালে মোক কমেণ্টত জনাব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ৰাধে।